মই মন্টৰ ৰাভা এমআৰ ইলেক্ট্ৰিক্সৰ পৰা কৈ আছোঁ। আজি মই আপোনালোকক দেখাব ওলাইছোঁ টাইমাৰ দি কেনেকৈ কণ্ট্ৰেক্টৰ হোল্ড কৰে সেই বিষয়ে মই কিছু ভিডিঅ' বনাই দেখাই আছোঁ আপোনালোকক। এতিয়া মোৰ লগত আছে এটা টাইমাৰ আছে, ডিজিটেল টাইমাৰ, আৰু ডিজিটেল টাইমাৰত ইয়াতে পইণ্ট আছে 15, 16, 18, 15, 16 NC আৰু 18 আৰু 15 NO, তাৰমানে 15টো আমাৰ হ'ল কমন। ঠিক আছে, তাৰপিছত এইফালে আছে L1 LN, তাৰমানে হ'ল লাইন আৰু নিউট্ৰেল। অলৰেডি মই কিছুমান কানেকশ্যন কৰি থৈছোঁ। এইটো হ'ল আমাৰ আইচোলেটৰ থ্ৰু দি গৈছে আপোনাৰ MCB থ্ৰু দি গৈছে আপোনাৰ ইয়াতে ইনকামিঙত লাগিছে, তাৰমানে এইটো হ'ল আপোনাৰ 3 ফেজৰ কণ্ট্ৰেক্টৰ। কিন্তু মই ছিংগল ফেজত দেখাই আছোঁ। গতিকে ইয়াতে লগাইছোঁ, ইয়াতে L1 L2 L3, এই L1 L2ত আমি কি কৰিব লাগিব, ইনকামিং দিব লাগিব। এইফালে আছে T1 T2 T3, তাৰমানে এইটো হ'ল আউটগয়িং। তাৰ কাৰণে কি কৰিছোঁ, মই বাল্বৰ এটা হোল্ডাৰৰ সৈতে তাৰমানে কানেকশ্যন কৰি দিলোঁ। ঠিক আছে, এতিয়া আমি কানেকশ্যন কৰি আছোঁ টাইমাৰ আৰু কণ্ট্ৰেক্টৰৰ লগত। এতিয়া প্ৰথমতে মই কি কৰিলোঁ, নিউট্ৰেলডাল ইয়াতে কানেকশ্যন কৰিলোঁ টাইমাৰৰ, ডিজিটেল টাইমাৰত মই কানেকশ্যন কৰিলোঁ। মই নিউট্ৰেলৰ কানেকশ্যন কৰি দিলোঁ। নেক্সট এই MCB থ্ৰু দি যিটো আহিছে ফেজ, সেই ফেজডাল মই কি কৰিলোঁ, লাইনত কানেকশ্যন কৰি দিলোঁ। আৰু ইয়াৰ থ্ৰু দি, এই ফেজডালৰ থ্ৰু দি এডাল সৰু কেবুল এটা জইন কৰিছোঁ মই। এই কেবুলডাল আহিব আমাৰ কমন, অৰ্থাৎ 15 নম্বৰত কানেকশ্যন হ'ব। এইটো হ'ল 15 নম্বৰ। এইটো কানেকশ্যন কৰিলোঁ। এইবাৰ আমাৰ NC পইণ্ট 18 পৰা এডাল কেবুল কানেকশ্যন কৰি দিম। এডাল কৰিলোঁ। এবার এইডাল যাব আমাৰ কণ্ট্ৰেক্টৰৰ A1 A2। মই A1ত কৰা নাই, A2ত কৰিছোঁ। তাৰমানে A1 A2 য'তে নকৰক কিয়, এইটো হ'ল কইল, হ'ল কণ্ট্ৰেক্টৰ হোল্ড কৰাৰ কাৰণে এইটো কইল ইয়াতে কানেকশ্যন কৰি দিলোঁ। ইয়াৰ আগতে মই কৈ আছোঁ যে ইয়াৰ আগতে মই আপোনাক কিছুমান কৈছোঁ যে মই কিছুমান কানেকশ্যন কৰিছোঁ। এতিয়া এই নিউট্ৰেলডাল কি কৰিলোঁ, আমি A1ত লগাই দিলোঁ। ঠিক আছে, গতিকে এতিয়া আমাৰ মোটামুটি কানেকশ্যন হ'ল। ইয়াৰ পৰা এডাল ইয়াত নিউট্ৰেল আহিলে, এই নিউট্ৰেলডালৰ পৰা আমি ইয়াতে কমন ল'লোঁ। এইডাল হ'ল ফেজ MCBৰ পৰা আহিছে। নেক্সট আৰু এডাল ফেজ MCBৰ পৰা যিডাল আছে আমি কণ্ট্ৰেক্টৰত লগালোঁ। কণ্ট্ৰেক্টৰৰ পৰা আৰু এটা আউটগয়িং আমি ল'লোঁ, সৰু কেবুলডাল, সেইডাল আমি ইয়াত লগালোঁ। আল্টিমেটলি মোৰ কানেকশ্যন সেই হৈ গ'ল। এতিয়া চাওক, এতিয়া আমি টাইমাৰটো হেৰি কৰিম, টাইম ছেট কৰিম। এতিয়া টাইম হৈছে 7:41। মই বেছি টাইম নিদিওঁ, অলপ টাইম দিম। 7:41, তেতিয়াহ'লে মই এইটো 42ত ছেট কৰিলোঁ। নেক্সট অফ টাইম 7:36 আছিল, মই কি কৰিম, 42 দিছিলোঁ, গতিকে এইটো বঢ়াই দিলোঁ, 43ত দিলোঁ। এতিয়া হ'ল আমাৰ হৈ গ'ল, এতিয়া অন হ'ল। নেক্সট 1 মিনিটৰ পিছত আকৌ বন্ধ হৈ যাব। অলপ টাইম লাগিব, 1 মিনিট টাইম লাগিব। এটা 42 হ'ল, 1942, তাৰমানে 7:42 হ'ল। আমি 43ত দিছিলোঁ,
43 হ'ল অফ হ'ল ঠিক এনেদৰে তাৰমানে কি হয় টাইমাৰ কানেকশ্যন আৰু টাইমৰ থ্ৰু দি তাৰমানে কনষ্ট্ৰাক্টৰ হল কৰা হয় গতিকে বন্ধুসকল আজিলৈ ইমানতে আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম